নমস্কাৰ আজি আপোনালোকক মই ক'বলৈ ওলাইছো গাখীৰ খোৱাৰ শুদ্ধ সময় কোনটো। এতিয়াতো ভাবিব আপোনালোকে গাখীৰ খোৱাৰো কিবা সময় আছে নেকি। গাখীৰ মানে ৰাতিপুৱা দৈ খাব, দুপৰীয়া ছাজ আৰু ৰাতি গাখীৰ খাব, তেনেকৈ কয়। তেনেকৈ আমি শিকিছো এইটো, আৰু এতিয়া আমিও সেইটো ফলো কৰোঁ। দৈ খাওঁ ৰাতিপুৱা আৰু দুপৰীয়াও দৈটো খাব পাৰে। আমি বহুতে ছাজটো ইমান ব্যৱহাৰ নকৰোঁ, আৰু মই নিজেও ৰাতিপুৱা দৈ খাওঁ, দুপৰীয়াও দৈ খাওঁ, কিন্তু দৈটো ৰাতি নাখাব। ৰাতি দৈ খালে বহুতৰ গেছ হৈ যায়, নাইবা বেলেগ কিবা কিবিও মানে আপোনাৰ আনুষংগিক বেমাৰ লগ হ'ব পাৰে। সেইটোৰ কাৰণে ৰাতিপুৱা আৰু দুপৰীয়া দৈ খালে, ৰাতিপুৱা দৈ খালে, দুপৰীয়া ছাজ খালে, ৰাতি গাখীৰ খাব। ৰাতি এটা গাখীৰটো কেনেকৈ খাব সেইটো অকণমান কৈ দিছোঁ। যেতিয়া আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে আৰু শোৱাৰ আধা ঘণ্টা আগত, আপুনি যেতিয়া শুবলৈ যাব তাৰ আধা ঘণ্টা আগত কুহুমীয়া গাখীৰ অলপ ল'ব আৰু তাত অকণমান হালধি মিলাই ল'ব। মিলাই লৈ পেলাই সেইটো গাখীৰ আপুনি খাব। সেইটো আপুনি বেছি ডাঙৰ গিলাচতো খাব পাৰে, অলপো খাব পাৰে, সেইটো আপোনাৰ নিজৰ ইচ্ছা। এতিয়া কিছুমানে ভাবিব কিয় আমি ৰাতিপুৱা আহি কিয় দৈ খাম, ৰাতিও দৈ খাম। বহুত মানুহ আছে ৰাতি দৈ খাই দিয়ে, কিন্তু ৰাতি দৈ খালে কিবা কিবি অনিষ্ট হয়, আৰু সেই অনিষ্টটো লগে লগে নহয়, অলপমান লাহে লাহে হয়। যিকোনো বেমাৰে আমাৰ দেহত যেতিয়া আহে তেতিয়া লাহে লাহে আহে, একেদিনাই একো বেমাৰ তেনেকুৱাকে নাহে। সেইটো এটা কথা। তাৰপিছত হ'ল কি, আপুনি যদি খুব কষ্ট কৰে, একদম পথাৰত যায়, নহ'লে অন্য কামত হ'লেও খুব কষ্ট কাম কৰে, আপোনাৰ যদি ঘাম ওলাই থাকে, তেতিয়াহ'লে আপুনি 3 টাইমে গাখীৰ খাব পাৰে। সেইটোত একো আপোনাৰ অপকাৰ একো নহয়। আৰু যদি আপুনি গাখীৰ ৰাতিপুৱাও খালে, দুপৰীয়াও খালে, খাই যদি খালি বহি পেলাই কিবা কাম কৰি থাকে, ধৰক AC ৰুমত সোমাই আছে, নাইবা একেবাৰে আৰামছে আছে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, তাৰ পৰা ফেট জমা হৈ যায় আমাৰ গাখীৰৰ পৰা। কিয়নো গাখীৰৰ পৰাইতো আমাৰ ঘিউ বনোৱা হয়। সেই গাখীৰটো যদি গাখীৰ খাই যদি এনেই বহি থাকে, তেতিয়াহ'লে আমাৰ লাহে লাহে ফেট জমা হয়। সেইটোৰ কাৰণে গাখীৰটো ৰাতি খাব লাগে। ৰাতি খাই শুই থাকিলে গাখীৰটো হজমো হৈ যায় আৰু টোপনি খুব ধুনীয়াকৈ আহে। আৰু যিবিলাকে খুব কষ্ট কৰে তেখেতসকলে যেতিয়াই তেতিয়াই গাখীৰ খাওক, সেইটো একো ক'বলগীয়া নাই। আৰু গাখীৰটো আমাৰতো ধৰক আছে, ম'হৰ গাখীৰ থাকে, কিছুমান গাই গৰু আৰু ছাগলীৰ গাখীৰো কিছুমান থাকে, মানে কাবাৰ এইটো সকলোৰে নহয়। তো ম'হৰ গাখীৰটো তাত বেছি ফেটছ থাকে, ম'হৰ গাখীৰটো বেছি গোটা হয়, সেইটোতো দৈটো খাবলৈ আৰু ধুনীয়া লাগে। কিন্তু সেইটো মনত ৰাখিব, তাৰ পৰা আমাৰ ফেটছটো বহুত আহে। চবতকৈ ভাল, সকলোতকৈ বেছি আমাৰ গাই গৰুৰ গাখীৰেই চলে। তো তাকো দেশী যদি গাই গৰু হয় তেতিয়াহ'লে বেছি ভাল হয়। সেইটো চেষ্টা কৰিব দেশী গাই গৰুৰ। আৰু যিবিলাকে বেলেগ গাখীৰো খায়, সেইটোত ক'ব লগা একো নাই, সেইটো আপোনালোকৰ নিজৰ কথা। আৰু ছাগলীৰ গাখীৰটো, সেইটো ল'ৰা ছোৱালীবোৰে খাবলৈতো বহুত টান পায়, কাৰণ তাৰ পৰা এটা অকণমান কিবা এটা গোন্ধ ওলায়। সেইটোৰ কাৰণে সৰু ল'ৰা ছোৱালীক খুৱাবলৈ অকণমান দিগদাৰ হয়, কিছুমান ডাঙৰেও পায়। কিন্তু ছাগলীৰ গাখীৰো খুব ভাল, উপকাৰ আছে তাৰ। তো আপুনি যিয়ে গাখীৰ নাখাওক, ম'হৰ গাখীৰ খাওক, গাই গৰুৰ খাওক, ছাগলীৰে খাওক, যিয়ে গাখীৰ নাখাওক, সকলো গাখীৰেই ভাল, উপকাৰী, সেইটো সকলোৱে জানে, খুব লাভৱান হয়। কিন্তু মই যিটো কথা ক'লোঁ, আপোনালোকে তেনেকুৱাকৈ ট্ৰাই কৰিব খাবলৈ। যদি কোনোবাই ৰাতি দৈও খাই আছে, দৈ খোৱাৰ পিছত কাৰোবাৰ পেটৰ গণ্ডগোল হয়, পেটটো কিবা এটা হৈ থাকে, তেতিয়া জানিব যে বোধহয় মই ৰাতি দৈ খাই আছিলোঁ, সেইটো কাৰণে হ'ব পাৰে। সেইটো এটা কথা। তাৰ লগতে আৰু এটা মই টিপছ এটা আপোনালোকক দি থওঁ, সেইটো হ'ল আপোনাৰ যদি খুব কাহ হৈ আছে আৰু কফটো ওলোৱা নাই,
কফটো ওলাব পৰা নাই আৰু মানে খুব মানে কষ্ট পাই আছে কাহত, তেতিয়া কি কৰিব? তেতিয়া ৰাতি মই যেতিয়া এনেকে ক'লো যে গাখীৰত অকমান হালধি দি খাব, সেই প্ৰচেছটোৱে অকমান বেলেগ ধৰণে আছে। তেতিয়া আপোনাৰ কফটো পুৰা ওলাই যাব। সেইটো কৈ দিছো এতিয়া। তেতিয়া আপুনি কেৰাহীত প্ৰথমে অকমান আধা চামুচমান ঘিউ দি দিব। ঘিউ দি পেলাই তাত অলপ ঠিক আধা চামুচমান, আপুনি গাখীৰ যি মাত্ৰাত ল'ব সেইমতে ল'ব দেই। গাখীৰ যদি আপুনি অলপ আধা লিটাৰমান লয়, তেতিয়াহ'লে আপুনি ঘিউ আধা চামুচ দিলে, হালধি দিলে তেনেকে। তাত গুড় দিব, 1 টুকুৰ গুড় দি পেলাই তাত গাখীৰখিনি দি দিব। তেতিয়া মিলাই পেলাই একেলগে দি পেলাই অলপ উতলাই দিব। কি দিলে? অলপ প্ৰথমে ঘিউ দিব, তাৰপিছত হালধি দিব, তাৰপিছত অলপ 1 টুকুৰ গুড় দিব, তাৰপিছত গাখীৰখিনি দিব। উতলিব যেতিয়া ধৰিব, তেতিয়া তাত অকমান জালুকৰ গুড়ি অকণমান দি দিব। দি পেলাই আৰু অলপ উতলাই ল'ব। আৰু যেতিয়া সেই গাখীৰখিনি কুহুমীয়া হৈ যাব, মানে গাখীৰটো হৈ গ'ল, হোৱাৰ পিছত আপুনি নমাই থলে অলপ দেৰি, সেই গাখীৰটো আপুনি নাইবা সেইটো আপুনি চাহৰ নিচিনাকেও চুপ কৰি পেলাই লাহে লাহে খাব পাৰে। সেইটো যদি কেইদিনমান খায়, তেতিয়া আপোনাৰ কফটো একেবাৰে একদম পুৰা ওলাই আহে। এইটো বহুত মানে ৰামবান ঔষধ বুলিয়ে ক'ব পাৰি। মই এইটো বহুত প্ৰয়োগ কৰিছো। মানে মই যিখিনি জানো বা মোৰ ফেমিলিৰে হওক বা তাৰ কাৰোবাৰো যদি এনেকুৱা হয়, তেতিয়াহ'লে এনেকুৱাকে বনাই দিওঁ। আৰু কেতিয়াবা মোৰো হয়, আমাৰো বেমাৰ হয়, নোহোৱা নহয়। কিন্তু যেতিয়া আপুনি এইবিলাক কৰি থাকিব, তেতিয়া বেমাৰবিলাক অলপ কমকে আহে। এতিয়া মোৰ লগৰ এজনীৰ যিমান ধৰক কাৰোবাৰ বহুতো বেমাৰ থাকিব পাৰে, আৰু মোৰ তাতকে অলপ কম থাকিব পাৰে। কিয়নো আমি যেতিয়া যোগ প্ৰাণায়াম কৰো, আমি যেতিয়া খোৱা বস্তুবিলাকৰ যেতিয়া আমি অলপমান গুৰুত্ব দিওঁ, তেতিয়া আপুনি নিজেই অলপ কম মানে বেমাৰৰ পৰা অলপ হ'লেও আপুনি মানে উপশম পাব তাৰ পৰা। তো সেইটো কাৰণে এই যিটো লাষ্টত মই ক'লো, যিটো টিপছ দিলো, সেইটো হ'ল যদি আপোনাৰ কফটো ওলোৱা নাই, কাহি আছে, বুকু বিষাই গৈছে, কাহি পেলাই যেতিয়া বহুত বেছি কাহ হয়, তেতিয়া কি হয়, বুকুখন বিষাই যায়, পেটটো বিষাই যায়, খাবৰ মন নাযায়, এনেকুৱা হয়, ভাগৰ লাগে, দুৰ্বল হৈ যায় যদি খুব বেছি কাহ হয়। তো তেতিয়া আপুনি সেইকেইটা বস্তু দি পেলাই গাখীৰ 1 গিলাচ বনাই পেলাই খুৱাব কেইদিনমান দেই, এদিনত নহয়, এদিনৰ কথা নহয়। এইবোৰ আয়ুৰ্বেদিক বস্তুবোৰ সদায় অলপ টাইম লাগে, 10-15 দিনমান লাগি যায়। 15 দিন নালাগে বাৰু, আপুনি 3-4 দিন খোৱাৰ পিছতে আৰাম পাই যাব। আৰু খোৱাৰ সময়টো হ'ল সেই ৰাতিয়েকে, খোৱাৰ আগে 1 গিলাচ গাখীৰ তেনেকুৱাকে খাই দিব। তেতিয়া কাহৰ পৰা কফখিনিও আপোনাৰ ওলাই যাব। তো আপোনালোকক একেলগে 2টা কথা কৈ দিলো। এটা হ'ল গাখীৰ খোৱাৰ নিয়মখিনি, আৰু এটা কাহ হৈ যদি কফ জমা হৈ থাকে, তেতিয়াহ'লে কফটো কেনেকুৱাকে ওলাব, এইটো। তেনেহ'লে আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। এই মই যিখিনি অকণমান কথা জানো, সেইখিনিকে মই আপোনালোকক দিলোঁ। আপোনালোকেও তাক প্ৰয়োগ কৰি চাব, আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো জনাবচোন। এটা যদি ভাল পায় লাইক এটা কৰি দিব, কমেণ্ট দি দিব, শ্বেয়াৰ কৰি দিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দিলে মই আকৌ বেছি ভাল পাম। তেতিয়া মই যে ভিডিঅ' দি থাকিম, মই এনেকুৱাকে অলপ সৰু ভিডিঅ' কৰি আপোনালোকক দি থাকিম। তেতিয়া আপোনালোকে ভিডিঅ'টো আগতে পাব, আৰু কোনোবা এজনৰ হ'লেও কিবা এটা লাভ হ'ব বুলি মই আশা কৰোঁ। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম। নমস্কাৰ।